পল্লৱ তোৰ কি হৈছে পল্লৱ তই এনেকে থাকিলে আমি জানো মনত শান্তি পাম তই নকওঁ কিয় তই ক'ব নোৱাৰ নেকি আপুনি তাক কিয় ধমক দিছে তই আমাৰ সকলো তই এনেকৈ নিষ্ঠুৰ হৈ থাকে আমাৰ মন আৰু দুৰ্বল হৈ পৰিব এবাৰ তোৰ মুখৰ হাঁহি কেনেকৈ আমাৰ এই ঘৰ কি হৈছে কি নকওঁ কিয় নকওঁ কিয় কি ক'ব পাৰ কিবা এটা নকৰে কিয় কি চাইছে কি হৈ গ'ল আপুনি কিবা এটা নকৰে কি কৰা ডাক্তৰ সকলোকে দেখুৱাই হাইৰাণ হৈ গ'ল মোৰ ল'ৰা কিবা এটা হয় সেইদিনা মই গাঁৱত ভৰি দিয়াৰ লগে লগে মোৰ ইমান ভাল লাগে সঁচাকৈ গাঁও শান্তি কৰি তেনেহ'লে তই গাঁৱলৈ জন্ম ল'ব লাগিছিল ঐ চন্দন সেইজনী পল্লৱী নহয়নে মাই ডিয়াৰ সখী এইটো ভগৱানে ভুল তোৰ গাঁৱত আৰু মোক চহৰত সেইজনীতো পল্লৱীয়ে হয় মানে বিহু ভালকে পকিছে তুমি ইমান দিনৰ মূৰত আহিছা চন্দন দা ছুটি পোৱা নাছিলো চন্দন সেইকাৰণেতো আমি চাকৰি বিচৰা নাই সময়ত দৰমহা নাই সময়ত ছুটি তহঁতৰ কেনে ভালনে ভাল কাৰণেতো গাঁৱে গাঁৱে হুঁচৰি মাৰি ফুৰিছো বিহুৰ আনন্দ কোন অসমীয়ানো লোক থাকিব পাৰে আজিকালি অসমীয়া কি সকলো জাতিয়ে বিহু ভাল পায় পাছে তোৰ 3 বছৰ মূৰত ঘৰলৈ মনত পৰিল যে জোনাকী তাই ডাঙৰ চাকৰি কৰা কথাই বেলেগ কিয় বেলেগ হ'ব পাৰে মই কিবা অসমীয়া নহয় নেকি এমাহৰ ছুটী লৈ আহিছো গোটেই মাহটো তাহাঁতৰ লগতে বিহু নাচিম ঐ তই মোৰ কথা যে কোৱা নাই চৰি তোমালোকে নিশ্চয় চাগে চিনি পাইছা কিয় নাপাম নিতা হয় আকৌ অথনিবা মাতিবই পৰা নাই বেয়া পালা নেকি নাই পোৱা এনে তোমালোক পাছবেলা ৰেডি আহিবা আমি কৰংগুৰিত বিহু মাৰিবলৈ যাওঁ পল্লৱী ক ৰৈ গলি যে পাৰ যদি এবাৰ ক জোনাকী নকওঁ কিয় পল্লৱৰ চন্দন তাক আকাকে খালে নে পাতালে খালে চন্দন দা সি ঘৰতো নাই কি চন্দন তাক তিনিআলিটো চালো বুজিছনে চন্দন দা কেনেবাকৈ আমাৰ লগ ভাঙি আঁতৰিব খোজা নাইতো তহঁতৰ মগজটো বৰ ঠেক সি তেনেকুৱা ল'ৰা নহয় তাৰ নিশ্চয় কিবা এটা হৈছে বুজিছ বৈ ৰৈ থাকি লাভ নাই বল তেতিয়া বিচাৰি যাওঁ
হয় তুমি হেৰি ভকত আপুনি ইয়াত বিশ্ৰাম লৈ আছে আৰু আমি আপোনাক বিচাৰি তাগুল গুণা দি ঘূৰি ফুৰিছো কি হ'ল পল্লৱ দা ক'লা আকৌ তুমি নহ'লেতো হুঁচৰিতে আমেজ নাই তহঁতে যা মোৰ আজি মুড নাই কি তোৰ মুড কোনফালে গ'ল বোপাক ক'লো নাই মোৰ মন নাই তহঁতি যা মই বুজাটো বুজি পালো পল্লৱী নহ'লে পল্লৱ দাই কেনেকৈ দিব পল্লৱ যদি তোৰ মৰম সঁচা হয় আৰু তোৰ মৰমত যদি হেভি পাৱাৰ আছে তেনে মাত মোক হিয়লি থাকৈ যদি বুজে নিশ্চয় আহিব
গামোচাটো কান্ধত থৈ লগ পাবলৈ উজত ঘোঁৰা খাই পথাৰৰ দাঁতিতে ৰৈ তেল টেঙা নললো আঁচনি পাহৰো মূৰৰ চলি মই জানৈ কিতাপ পঢ়িলি তই জানৈ কিতাপ পঢ়িলি তই মাষ্টৰ গগৈ কেনিবা যায় নেকি? অশোক ডাঙৰীয়া, মই কামাতাত বলকৰ পৰা আহোঁ। পাছে আপুনি কোনফালে যায়? মই অলপ এই চাৰিআলি পাওঁ। এইবছৰ খেতি খবৰ কেনে? মাষ্টৰ খেতি খবৰনো কি ক'ব আৰু সামান্য পৰিমাণৰ মাত্ৰ। আৰু অশোক ডাঙৰীয়া, মই আহোঁ, বলকলৈ যোৱা কামটো হৈ নুঠিলে। তেনে মাষ্টৰ যাওক। বালাগীতি কওক, বজাৰলৈ যাম নহয়। তাইকো জিভাখন চা। বালাগীতি কওক। ভাইটি কি আনিব খুজিছা আৰু কাক আনি দিবা? এইবিলাক ভাও মোৰ ওচৰত নেদেখুৱাবা। আৰু তই গাতকেইটা আছে বুলি ফক্কা মুখখন নিদিবি। তোক মই চাই আছো। কোৱাচোন কি কথা, মোক কোৱা। নাই মানে একে গাঁও দেখি মাত খা লগাই যাওঁ বুলি ভাবিছিলো। মাত তেনেকে লগাই, ঘৰত মা দেউতা নাই যদিও ঘৰৰ মেইন মানুহ মই। গতিকে মোৰ ওচৰত বেকা তেৰা আৰু তেৰা বেকা কথা কবলৈ চেষ্টা নকৰিবা। যোৱা যোৱা। আৰু তোক চাই আছো, যিদিনা মোৰ মাথা গৰম হৈ যাব নহয় সেইদিনা বুজিবি। যা ভিতৰলৈ যা বুলি কৈছো নহয়। যা ইহঁতে মই থকাত খেল পাইছে, ইহঁতৰ খেল মই চাম। Itu Giu sini punya satu itu depan bu. Iya. Aku berangkat lagi. Aku ini, ada? Oh, oke. Kalau das, Oh,
ভিতৰতে পল্লৱ যে ভিতৰতে থাকিম খুৰা বজাৰলৈ যাম মালিক কিবা এটা আনিব দেই পল্লৱ খোলাই নেকি পল্লৱ কি পল্লৱ পল্লৱ কৰি থাকিব একেবাৰে পল্লৱ পল্লৱ কৰি থাকিবা নেকি সপ্তাহত মই চাকৰি জইন কৰিব লাগিব নহয় কি তাৰমানে তই সঁচাকৈ যাবি আৰু তাত গৈ তই মোক পাহৰি যাবি পৰাপক্ষত মনে দিবলৈ চেষ্টা কৰিম তাৰমানে তই মোৰ সৈতে ইমান যে ধেমালি খেলিলি টাইম পাছ কি মোৰো টাইম পাছ ঠিক আছে তই যা আৰু তই যোৱাৰ পিছত এই টাইম পাছত এই গাঁৱত কি এই পৃথিৱীতে দেখা নাপাবি আৰে 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 ইমান সৰু কথাতে মুখখন ফুলি গ'ল তোমাৰ কাৰণে সৰু হ'ব পাৰে কিন্তু মোৰ কাৰণে নহয় মই তাকে চাব বিচাৰিছোঁ পল্লৱ তোমাৰ অন্তৰত মোৰ বাবে কিমান মৰম আছে পল্লৱী মৰমৰ কোনো আকাৰ বা ওজন নাথাকে বুজিছা বাৰু কোৱাচোন মোৰ লগত তোমাৰ অন্তৰত কিমান মৰম আছে কিমান সঁচা আৰু কিমান মিছা মোৰ অন্তৰৰ চাকি তুমি মোৰ জীৱনৰ আশা তুমি নাথাকিলে মই কওঁ এনে সঁচা মৰমৰ এপিচোড দিয়া এইটো কি পল্লৱী মই তোমাৰ সঁচা মৰমৰ বাবে প্ৰাণো ত্যাগ কৰিব পাৰিম পল্লৱী তুমি কথা দিয়া মই তোমাক কথা দিছোঁ পল্লৱ মই তোমাক কথা দিছোঁ মই তোমাক কেতিয়াও কেহা বগা পানী মিঠা মিঠা নাই ৰে মোৰ ঘৰত কোনো মাইকী চেনা পোতা নাই ৰে হাতী ফুৰি খুটা কেহা বগা পানী মিঠা এইটো মনোহৰ নহয়নে হয় হয় কোনো জমাও আজি অকমান ৰবা দেই এইটো মনোহৰ নহয়নে Yes, thank you. Very nice. I am Manohar Rara. George A. Radikon could getting a my way. জানই নহয় সুমন্তই আমাৰ চমৎকাৰ আৰু বাৱন পত্ৰাই আমাৰ প্ৰফেচাৰ তহঁতি এই বেয়া বিজনেছবোৰ এৰিব নোৱাৰি আৰু ঠিকেইতো তইহে ভাল কামটো কৰি আছ মোৰ অল কামে এটেনশ্যন মানে গুড নাইট গুড নাইট হেল্ল' হাই কলিজা পেহা গুড়া কৰি অন্ধা ৰাতিখন জিতি দিবলৈ যোৱা
এই মদাহীডালৰ উৎপাতত বাটত ওলাবই নোৱাৰি শুনিলিয়ে নহয় নিচা দিনতে বৰ মিঠা অ' মিঠা নহয় অ' কি মিঠা তোৰ মাতটো বৰ মিঠা ভাই মই কথা বোলা বস্তুটো পাতিবলৈ এৰিছো মানে বেছি লেকচাৰ বেছি মৰা মানে হেবিট নাই মোৰ ভাল বেয়াখিনি তহঁতক দিলো তই কিবা এটা টেনশ্যনত পৰি থকা যেন লাগিছে বুৰ্বকীৰা কিবা এটা লিথিং থিং থাকে আৰু বুৰ্বকীৰা বুঢ়ী নেপাল নো ৱাইফ মানে ডেমেজ লাইফ বুজিলে চিনি নাপায় তাৰমানে তই এবাৰ ডিঙিত লটকন লগাবি বুৰ্বকীৰা বুঢ়ী চিনি নাপা পঢ়া শুনা একেবাৰে নাই যে এই শুন আজিকালি কণ্ডিশ্যন কৰা সেইফালে নহয় এই কণ্ডিশ্যনটো কৰা এফালে ফুৰিছে আনফালে বাঢ়িছে 2,000মান বস্তুৰ দাম এই বিদেশৰ পৰা ৰক্ষা কৰিবলৈ আনিছে কি মানে ঔষধতা মস্ত দিনটো খেত পিছিছে যেন ফলীয়া ধান এইবোৰ ৰাজনীতি অসংখ্য চাহ আৰু তই মই বিচাৰিছো কি শান্তি চোতাল আচলতে কি জানো আমি নিজে নংচেং হয় আমি ভাল হলে আমার ভাল হব আমার ভাল হলে নীতি নিয়ম ফার্স্ট ক্লাস হব বিনা বিজুলির ঘরে ঘরে লাইট জ্বলিব তই মুখ মাৰি মই তোক ঠগি নিজৰ ভিতৰতে ফেনা ফেনিলে কি হব কি হব তিল লাৰু চবকে লাগে পাৰো মাৰ চালা চবকে ঝাৰু কলগলি বাপৰে বাপ নহয় তোৰ এইটো মাথা নহয় দেই কম্পিউটাৰ হাৰ্ড ডিস্কহে যেন পাইছো মই কি বস্তু এইটো খাই নেকি কি খোৱা ফল হয় এইটো তেনেকুৱাই কিবা এটা এইটো খাব লাগিব হৈ যাওক মানে আৰু ভাই পাৰ্টি বিদেশী হোমিঅ'পেথিক বিদেশী হোমিঅ'পেথিক মই গম পাই গলো তহঁতৰ পুৰণা কৃতিত্ব মানে এইবাৰো তহঁতে মেটেকা ফেল মেটেকা ফেল ভাই পাৰ্টি চাৰ্টি খাবলৈ হলে মোৰ পকেট ফাংচন ৰাম ৰাম আৰে মনোহৰ ভাই তই টেনশ্যন কিয় লৈছ পাৰ্টি আমাৰ ফালৰ পৰা হ'ব কি কৰ গুড নাইট অ'কে চা ভাই এতিয়ালৈকেতো 16 বাৰ দিয়া হ'লে আৰু এবাৰ দি একেবাৰে ৱৰ্ল্ড ৰেকৰ্ডে বনাই দিম বল তেতিয়াহ'লে দেৰি কৰি লাভ নাই বল ঠিক আছে বল এক মিনিট আকৌ কি হ'ল টাউনলৈতো 25 কিলোমিটাৰ মানে গাড়ী কিহত টেনশ্যন ল'ব নালাগে ট্ৰেইনত বা বাছত যাম নহয় ভাই মই ৰেল বাছত নুঠো
not hide, not keep, not killing. তেনেহ'লে তাই পাইপলাইনবোৰ উঠাই গ'ল বক্তিৰা পুলিখিনি নেপাওঁ পঢ়া শুনা নাই কলেজ পঢ়ি পোৱা নাই তহঁতি LP স্কুল পঢ়ি পোৱা নাই এইবিলাক হ'ল এখন ৰেল এখন বাছ এখন কি কৰোঁ ৰেল ৰেল এখন বাছ আইডিয়া दोस्ती विदेशी सिराप আমি খাম दोस्ती विदेशी सिराप আমি খাম अरे चल दोस्ती विदेशी सिराप আমি খাম देखत लागी से गुलमाल दोस्ती भूलिया भूली धूमधाम काउन लुलाबी जिंदा सास तो भीगी और थाराय हाथ लो कान 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 अरे चल दोस्ती विदेशी सिराप আমি খাম अरे चल दोस्ती विदेशी सिराप আমি খাম अरे बजे তুই খবর পঢ়িলে সঁচাকৈ নিজে যেনি তেনি মাৰা মাৰি মানুহ নহয় বোলো তুই খবৰ পঢ়িলে সঁচাকৈ নিজে যেনি তেনি মাৰা মাৰি মানুহ নহয় বোলো তই কাক বুজাবি দুষ্টিতাই কাক মিলাবি তার সহায় পাবি বসায় মেন উঠানি আরে চল দোস্তি বিদেশি সিরাপ আমি খাম আরে চল দোস্তি বিদেশি সিরাপ আমি খাম আরে কি মজা রে এবার থাপত খাবি হাতত মোবাইল ধনী ধনী না দিল মে কাল রং বিপি হুপি ইংলিশি না কতগুলি ভাবো বিয়া নতুন দেখা দরা লেখা পেটা জায়গায় জায়গায় ছুটে বাবা মস্ত মস্ত বুঝতি কি করিবি ঘন্টা মাটি বাড়ি কয় কাক বুঝাবি বুঝালে বিপদ পাবি আরে চল দোস্তি বিদেশি সিরাপ আমি খাম চল দোস্তি বিদেশি সিরাপ আমি খাম দেখত লাগি সে গুলমাল দোস্তি ভুলিয়া ভুলি ধুমধাম লুলাবি জিন্দা সতো ভুগি और हाथ लो कान 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 अरे
কি হ'ল আহ মঞ্জুন কিন্তু মায়ে দোকানৰ পৰা বস্তু এটা আনিবলৈ দিছে বল কিন্তু মঞ্জুন কোন পৰি আছে আৰে মঞ্জুনটো মন নোহোৱা কৰা মনোহৰ খুৰা মৰিলে নে আছে মনমোহন কৰা তুমি মদক খালা নে মদে তোমাক খালে লাজ কৰা বয়স আছে এইবোৰ এৰা আরে কুকুরের মুখ চোখ খালে রজা 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 ঈর্ষাও হেরায় মানুষে গাদা বল যাও মই বৰ্ডত লিখা কথাখিনি তোমালোকে বুজি পাইছানে মই পঢ়ি দিছো তোমালোকে মন দি শুনা সত্য সদায় জয় সত্যৰ বঢ়াই জ্ঞান ব্যৱহাৰে সদ্গুণৰ পৰিচয় মিছলীয়া লোকক তোমালোকে কি কয় কোৱাচোন মই কোৱা কথাখিনি তোমালোকে বুজি পালানে শুনতি চিন্তু আজি তোমালোকে স্কুলৰ ইউনিফৰ্ম পিন্ধি অহা নাই কিয় কালি মই ঘৰলৈ যাওঁতে বোকাত পৰিলো ছাৰ কালি মোৰ বৰষুণত কাপোৰবোৰ ভিজি গ'ল ছাৰ আজিৰ কাৰণে তোমালোকক ক্ষমা কৰিছো মনত ৰাখিবা দ্বিতীয় দিনত যে এনে হ'ব নাপায় হয় ছাৰ তোমালোকে এতিয়া অহা অকণমান প্ৰধান শিক্ষকক লগ পাবলৈ বিচাৰিছিলোঁ তেখেত অফিচ ৰুমত আছে তাৰ মানুহজনৰ এতিয়া আপোনাক লগ কৰিবা মানে ছাৰ আমি এটা বিষয় আলোচনা কৰিম বুলি আহিছিলোঁ কাইলৈ দিনটোহে আছো আমি কাপোৰবোৰ ভৰাই ল নহলে যোৱা সময়ত বৰ হুৰা হুৰি লাগিব নহয় তোৰ বেগত নোজুলে মোৰ বেগতে ভৰাই দিবি পল্লৱী পল্লৱী তোমাৰ লোক পল্লৱী ভিতৰতে আছে আহা মই কাম এটা কৰি আছো পল্লৱী তহঁতি তই যাবলৈ ওলালিয়ে নেকি অকল কালি দিনটোহে আছে সেইবাৰে আগতীয়াকৈ ঠিক ঠাক মোৰ কৰি লৈছো পল্লৱী তাত গৈ আমাক পাহৰি নাযাবি নিতা তুমি আমাৰ বান্ধৱীক বৰযাত্ৰী নিয়াদি নিবলৈ আহিলা দেই
ল'ৰা হোৱা হ'লে মই একে বিয়া পাতিলো হয়। মা ৰ'বা মই আনিবলৈ গৈছো। পল্লৱী শুন মই পাম নেকি কি তোমাক কি মানে চাহ অ চন্দনদা বোলো ময়ূৰ ভাগ পামনে? অন্তৰৰ ভাগ, ইয়াৰ ভাগ, জীৱনৰ ভাগ, সাৰথীৰ ভাগ। খুৰী বাহিৰত কিয় ৰৈ আছা ভিতৰতে আহা হা কন্যা মেলত পুৰুষ সোমোৱা নিষেধ। হয় নেকি? তেনে আমি গমন কৰাটোৱে ভাল হ'ব। ভাল ল'ৰা ভাল কথা মই কিবা বেয়া লোৱা নেকি গাঁওখনৰ ভিতৰত একমাত্ৰ আপুনিয়ে ভাল ল'ৰা আছে। একমাত্ৰ তুমিহে মোক চিনি পাইছা পল্লৱদা কেনিবা যাবলৈ আহিলে নেকি হয় চাৰিআলি বজাৰ পৰা হয়। কিবা আনিবলৈ যোৱা নেকি তুমি মোক সোধা তুমি ক'লে গোটেই বজাৰখন দাঙি আনি তোমাৰ ভৰিৰ কাষত ৰাখি দিম চন্দনদা আমাৰ প্ৰাইভেট মিটিং চলি আছে গতিকে আপোনালোক দুয়োজন ইয়াৰ পৰা যাওক। মনত কবাই ভালকৈ পৰীক্ষাত ভাল ধৰণে পাছ কৰিব লাগিব। নিশ্চয় পুৰা মোক মানুহক টকা লাগে টকা গ'লে দ্বিতীয় আহিব দ্বিতীয় গ'লে তৃতীয় আহিব মোক লাগে মাথো পাৰো মই পাৰোহে চিনি পাওঁ। তোমাক এইবাৰ আমাৰ গাঁৱলৈ অহাৰ পৰা সলনি যেন লাগিছে নাইতো নহয় নিশ্চয় কিবা এটা আছে অনিতা বান্ধৱীক ক'বলৈ কিয় সংকোচ কৰিছা লুকাই থোৱা মনৰ কথা খুলি ক'লে মানে নিশ্চয় মনটো পাতল যেন লাগিব হয়তো তাৰ আমি সাৱধানো দিব পাৰোঁ Good day.
খেলোগে বলা বলা নিতা ৰ'বচোন মই এটা প্ৰব্লেমত পৰিছোঁ কেনেকৈ খাব দেখা মোক ভাবিব দিয়া কি কোৱা না অজিত তুমি ফুৰিব নালাগে নিতা বাদ দিয়া কিয় বাদ দিম কোৱা না নিতা তোমাক ক'ব মোৰ বেয়া লাগিছে কিয় বেয়া লাগিছে মই তোমাৰ নিজৰ নহয় নেকি কোৱা না নিতা মোক কোম্পানী এটা ভাল মেনেজাৰ পোষ্ট পাইছোঁ তাৰ বাবে প্ৰায় 1 লাখমান টকাৰ প্ৰয়োজন মোৰ লগত প্ৰায় 50,000 মান টকা আছে আৰু 50,000 টকা মোৰ হাতত কমি আছে বাছ ইমানটো কথা তোমাক 50,000 লাগে মই দিম অজিত নাই 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 তোমাৰ পৰা মই আগতো বহুত টকা ল'লোঁ চাকৰি পালে ধাৰ খুজি দিবা কিন্তু মোক কালিৰ ভিতৰত লাগে নিতা কালিৰ ভিতৰত পাই যাবা অজিত এতিয়া বহুত টাইম হ'ল মই ঘৰলৈ যাম মই কাইলৈ ইমান টাইমত ধৰি যাম ডলি তোমালোকে ইয়াত অকলে খেলি আছা আমি খেলি আছো আন্টি আমি দেখিলো আন্টি আমি আৰু বুজিলো কি দেখিলা কি বুজিলা তোমালোকে কাকো নকবা দেই আছে তাতো নহয় বাৰু তোমালোকক মই কালি চাব আনিম দেই অজিত মোৰ সন্দেহ হৈছে তাই আহিব জানো ঐ শেখৰ মই তাকেই কৈছোঁ নাহিব তাই নিশ্চয় আহিব লাগিব তোৰ মতে চিঞৰ আহিব চিঞৰ আহিব লাগিব অজিত তাই ভাল মূৰ্তি ফচাই লৈছ দেই ঐ হেম ই মুখ মেলাৰ লগে লগে ধন সৰি পৰে মানে আজি পাৰ্টি চুপাৰীত হ'ব দেই কিন্তু টকাৰ টোপোলা সোণৰ টুকুৰা মই যি কওঁ তাকেই বিশ্বাস কৰিলে খালি অকণমান নাটকীয় ভাৱ দেখুৱালেই হ'ল তাৰমানে তই তাক বিয়া পাতিবিয়ে আৰে তহঁতে মোক ইমান ঘূৰ্ণ বুলি ভাবিছ নেকি মোক মাথো টকা লাগে টকা এক গ'লে দ্বিতীয় আহিব দ্বিতীয় গ'লে তৃতীয় আহিব মোক লাগে মাথো পাৰো মই পাৰোহে নিতা তুমি আহিলা নেকি তোমাৰ মুখত মোৰ নাম নল'বা আজিৰ পৰা মোৰ মুখৰ আগত তুমি থিয় নহ'বা আজি আমাক চলদেটো আনি দিলে বলা গোটেই ফুৰিব বলা
আজিকালি চন্দন দা, নিৰ্মল দা, জোনাকী কি হ'ল? চন্দন দা পল্লৱী দেখিছিলে নেকি? নাই দেখা। জানো পাই ক'ত গ'ল, মোকো নোকোৱাকৈ গ'ল। কলৈ যাব বুজিছা? নহয় গোবিন্দ, পলক মই এতিয়া ঘৰত দেখি আহিছোঁ। তেনে গ'ল ক'ত? চন্দন দা, আমি জানো পল্লৱী বা ক'ত আছে। কৌতাত অকলে ৰৈ থকা দেখিছো। অকলে? চন্দন বাবু বলচোন, তাই অকলে বা কেলে ৰৈ আছে? হাতত ফুলা গামোচালৈ নাচনীজনী কালৈনো বাট চাৱ বেজাৰো মুখনি কালৈনো বাট চাৱ বেজাৰো মুখনি ফুলাম গামোচালৈ নাচনীজনী হাতত ফুলাম গামোচালৈ নাচনীজনী কালৈনো বাট চাৱ বেজাৰ মুখনি কালৈনো বাট চাৱ বেজাৰ মুখনি কচোন কাক হিয়াখন দিলি তোৰ মৰমবোৰ বুজাৰি দিলি কচোন কাক হিয়াখন দিলি তোৰ মৰমবোৰ বুজাৰি দিলি হাতত ফুলাম গামোচালৈ নাচনীজনী হাতত ফুলাম গামোচালৈ নাচনীজনী কালৈনো বাট চাৱ বেজাৰী মুখনি চোন বিহু বিহু তৰণি নেপাই গাত গাঁৱে ভূৱে দেখিছো হাঁহিৰ মিঠা মাত আনৰ চোন বিহু বিহু তৰণি নেপাই গাত গাঁৱে ভূঞে দেখিছো হাঁহিৰ মিঠা মাত আজলি পাগলি ধুন্তি মাৰি তই চাৱনিত লাগে কিবা আশা বুকুত থৈ উচ পিচ কৰি জানো উঠিছ বহিছ উচ পিচ কৰি জানো উঠিছ বহিছ বেয়াও লাগে তোক ভুলি নক কচোন ককা হিয়াখন দিলি তোৰ মৰমবোৰ উজাৰি দিলি কচোন কাক হিয়াখন দিলি তোৰ মৰমবোৰ উজাৰি দিলি হাতত ফুলাম গামোচালৈ নাচনীজনী হাতত ফুলাম গামোচালৈ নাচনীজনী কালৈনো বাট চাৱ বেজাৰী মুখনি বিহু বিহু লাগিছে ঢুলিয়ে মাতিলে সমনীয়াই নাচিছে বিহুৰ তলিতে বিহু বিহু
তোৰ হেমেকা মন তোৰ বেদনাৰ হাঁহি তোৰ ইমান নীৰৱে আজি কিয়নো আছ যে ৰৈ কচোন ককা হিয়াখন দিলি তোৰ মৰমবোৰ উজাৰি দিলি কচোন ককা হিয়াখন দিলি তোৰ মৰমবোৰ উজাৰি দিলি হাতত ফুলাম গামোচা লৈ নাচনি জনী হাতত ফুলাম গামোচা লৈ নাচনীজনী কালৈনো বাচ্চা বেজাৰ মুখনি কালৈনো বাচ্চা বেজাৰ মুখনি কচোন ককা হিয়াখন দিলি তোৰ মৰমবোৰ উজাৰি দিলি কচোন ককা হিয়াখন দিলি তোৰ মৰমবোৰ উজাৰি দিলি হাতত ফুলাম গামোচা লৈ নাচনি জনী হাতত ফুলাম গামোচা লৈ নাচনীজনী কালৈনো বাচ্চা বেজাৰ মুখনি তাইক চাবা বৰষুণ 12 বজাত তাইক ঘৰৰ পৰা বহুত দূৰ বাট যাবলৈ ওলাইছে বৰমা আপুনি কিয় চিন্তা কৰিছে মই আছো নহয় তাইক এটা ঘৰ চাই দিবা তাই যেন কোনো অসুবিধা নাপায় বৰমা মোৰ ঘৰ নাই নেকি এই মোৰ ঘৰত মোৰ লগত থাকিব মা কিয় কান্দিছা মই চাকৰিকে গৈছো বৰমা আমাক হাঁহি মাতে বিদায় দিয়ক মোৰ আশীৰ্বাদ তোমালোকৰ লগত সদায় মা আহো বৰমা পল্লৱীৰ লগত আকৌ আহিম পল্লৱী তহঁতে যাওঁ নেকি মীনা পল্লৱী পল্লৱক লগ পালি নাই তহঁতে তাক বুজাই কবি মই তাক দেখাৰ লগে লগে এখোজো আগবাঢ়িব লাগিব আকৌ কেতিয়া আহিবি নাজানো অচিনাকি দেশত তুমিয়েই তাইৰ সাৰথি তোমাৰ সহায়তে তাই চাকৰি পালে তুমিয়ে তাইক সকলো দিশত আগুৱাই যাবলৈ প্ৰেৰণা দিবা নিশ্চয় মই তোমালোকক কথা দিছোঁ জোনাক্ষী মীনা কল্পনা সি ভুল বুজিব পাৰে তহঁতে তাক বুজাই কবি মোৰ অন্তৰত তাৰ মৰম আৰু বিশ্বাসৰ খোজ লৈছোঁ যাওঁ থাক পল্লৱ দেখোন দৌৰি আহিছে পল্লৱ পল্লৱী দেখিছে নেকি মিছা কোৱা নাইতো আৰে মিছা ক'বলৈনো কি আছে তো পল্লৱ তকত যাওঁ
কথা কি আরে ওই পল্লবী দেখছিল নাকি পল্লবী দেখছিল নাকি তোমার বিশ্বাস নহ'লে বেছি তাই ব্রেক ব্রেক गाँव में किला ये संपद Ikila. Oh, lovely. Lovely rock. Very, very sweet. More Bukumon. Uncontrolled ho goise bhai. Don't worry. Don't worry. Yeah, hamari khua. Rapat japat. Hai Jamukoli. Tuh sauni, ame poru doli. Enggak boleh dia kayaknya. তোমার দেখি লাগিছে আমার যাবলৈ যাওক মোক নহ'লে মই চিঞৰি দিম
পলাবে মেন জেন্টুল আপোনালোকে এই ফুলপাহত কি কৰিব লৈছে? এই পেশেন্ট নহয় পড়া এই আমার দুজনের ভোজন এই কোনো ফল নহয়, কোনো খাদ্য বস্তু নহয়। আপোনালোকে যে ভোজন কৰিব খুজিছে কিয় কিয় হে? সম্পক তোরা ইশালা আমার মুড বের করে হয়েছে আমার মুড বের করে হয়েছে মুড বের করে হয়েছে কম বস্তু নহয়, একে খোচাতে নিচা ফাটি গ'ল। তই যি কৰিলি তোক নাই, তই ইয়াতে থাকিবি। কেইদিন নিদিবি, মই ডিছকাছ কৰি আহিছোঁ। একদম জেগাতে থাকিবি, ডিছকাছ কৰি আহ। মেন জেন্টুল আপোনালোকে ঠিক কৰিলে, ই বুজি পোৱা নাছিলে, ঘোচা মাৰি বুজাই দিলে। এটা কথা, মই এখন হিন্দী চিনেমা চাইছিলোঁ, তাত হিৰোটোৱে কি কৰে জানে? प्यार का बदला बोले प्यार, जान के बदला जान, और मार के बदले मार।
নহয় বুঝে এই ওচৰত সোমাই যাওঁচোন এবাৰ খবৰটো আকৌ পাই নাপায় খবৰটো দি যাওঁ অচিতমে আছে নে ডাঙৰীয়া হয় দিয়া গগৈ আহক ডাঙৰীয়া এই বুঢ়াৰ মিটিঙলৈ নাযায় নেকি যাব লাগিব নগ'লে ভাল হ'ব জানো ডাঙৰীয়া বাইদেউ ঘৰত নাই নেকি পেহীয়েকৰ ঘৰলৈ গৈছে আজি অহা কথা ডাঙৰীয়া আপোনালোকে পল্লৱক দেখা নাই যে তাৰ কথা কি কম তাৰ গায়ে বেয়া নে নে আন কিবাই হৈছে সি খুলি নকয় তাৰ চিন্তাতেই আমাৰ মনবোৰ অকণো ভাল নাই ডাঙৰীয়া আমি এতিয়া আহোঁ ভাল বাৰু পিছে ডাঙৰীয়া কাইলৈ মিটিঙলৈ এটাক মাৰিব নিশ্চয় আহোঁ বাৰু দেই নিশ্চয় কিছুৱে নিচা খাই চৰিত্ৰ হেৰুৱায় কিছুৱে ধন পায় বিবেক হেৰুৱায় আৰু কিছুৱে মোহ মায়া জালত শান্তি হেৰুৱায় কিছুৱে সকলো পায় সকলো হেৰুৱায় এই দুনিয়াই ৰং বিৰং আকাৰত কোনোৱে ৰঙা দি সকলো হেৰুৱায় পল্লৱী পল্লৱী
পল্লৱী মই তোমাক বিচাৰি বহুদিন সাবাতলৈকে ঘূৰি ফুৰিলোঁ কিন্তু তোমাক মই নাপালোঁ মই তোমাৰ গাঁৱৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ পল্লৱ মই তোমাৰ গাঁৱৰ পৰা আৰু কেতিয়াও আঁতৰি নাযাওঁ পল্লৱী তুমি মোক আৰু এৰি থৈ নাযাবা পল্লৱী তোমাৰ অবিহনে চোৱা বন্ধু তহঁতৰ মৰম মানিবলগীয়াও মৰম হ'ব লাগে এনেকুৱা সত্য মৰম কেতিয়াও হেৰাই নাযায় যি মৰম হেৰাই সি পুনৰ লগ নাখায় সেই মৰম ভাগ্য লিখন নহয় মই কটোৱে ঠিক ঠিক কি ঠিক চন্দন দা পল্লৱী নহ'লে পল্লৱ দা ঢোলত চেও কি যৌৱনতো চেও মিলিব মা দেউতা দাদা কি হৈছে মা দাদা কি হৈছে পল্লৱ চলপ খৰকে পল্লৱ কাকো অঞ্জলি আমাৰ পল্লৱৰ অন্য একো হোৱা নাছিলে পল্লৱৰ চিন্তা বেমাৰ হোৱা পল্লৱ দা অ পল্লৱ দা সবিলাক চোৱা মা দেউতা পল্লৱ তই এষাৰ কথাকে কিয় আমাৰ পৰা লুকুৱাই ৰাখিছিলি দেউতা দেউতা আহা মা আহা আজিৰ পৰা তুমি মোক খুৰী নামাত মা বুলি মা তুমি মোক আজিৰ পৰা বোৱাৰী মা মোৰ নব মই তোমাক আমাৰ ঘৰলৈ লৈ যাম দেই হেৰা অঞ্জলি বোৱাৰী বুলিলে যেতিয়া আৰু কিবা এটা পল্লৱ যা তই বোৱাৰীক ঘৰলৈকে অলপ আগবঢ়াই দে ৰ'ব খুৰা মোৰ এটা বিচাৰ আছে চিন্তু বিচাৰ কি বিচাৰ খুৰা লুকাই লুকাই প্ৰেম কৰাটো ভাল কথা নহয় ঘৰৰ গৃহস্থই গম পোৱাৰ লগে লগে শুদ্ধ বিচাৰ কৰাটো উচিত তোমাৰ নাম কি হে ঘৰৰ মেইন মুৰব্বী মই এইবোৰ লিলিমাই মই পছন্দ কৰা নাই গতিকে আজিৰ পৰা জোনাকীক তোৰ হাতত গতালো সুমি আহ আমি ঘৰত নব আমি যাওঁ চন্দন পাছে তোৰ প্ৰেমৰ টুকুৰা ক'ত পল্লৱী ক'ত গ'লি মোক খালি আৰু মোৰ দেহা তোমাৰ এই অৱস্থা কেনেকুৱা চিন্তা
মই আছো নহয়। ৰীতা এনেওতো তাক গাঁৱত থাকিয়ে ভাল পাওঁ চন্দন দা বেয়া ল'ৰা নহয় শুনিলাই নহয় আই এম বেষ্ট ব'লা যাওঁ ব'লা।